हेलो फ्रेंड्स मैं आज এইটো ভিডিঅ'ত নৱম শ্ৰেণীৰ উচ্চ গণিতৰ অনুশীলনী 1.3 বাকি থকাখিনি এটা 7 নম্বৰৰ পৰা 12 নম্বৰলৈকে দ্বিতীয় খণ্ডত আজি কৰি দেখুৱাম আৰু প্ৰথম খণ্ডত যদি কিবা বুজি পোৱা নাই বা কিবা ভুল হৈছে তাতে কমেন্ট সেকশনত জনাব আৰু এইটো ভিডিঅ'ত কিবা ভুল হলেও কমেন্ট কৰি জনাব সো কোশ্চেন নং 7 টো এতে দিয়া আছে দশমিক ভগ্নাংশত প্ৰকাশ কৰিব লাগে প্রথম নম্বরটো এক নম্বরটো আছে ইয়াতে 10.10.11 অর্থাৎ 2 এর গুণিত আমাক বিস্তার কৰিব লাগে কিন্তু ইয়াতে দশমিক থকাৰ কাৰণে কেনেকুৱা হ'ব 2 এর গুণিত বিস্তার কৰিব হলে দশমিকৰ যিখিনি আগত আছে বাওফালে থকাখিনি আমি আগৰ নিয়মত যেনেকৈ বিস্তার কৰিছিলো তেনেকৈ হ'ব আৰু দশমিকৰ পিছৰখিনি ইয়াতে কেনেকুৱা হ'ব সেইটো আমি দেখুৱাই দিছো 2 এর গুণিত বিস্তার কৰিব হলে যেহেতু আমি 1 ইয়াতে সংখ্যাটো থকা অংকটোৰ লগত আমি ভূমিটো পূৰণ কৰিম তাৰ পিছত আছে 0 0 লগত আমি ভূমিটো গুণ কৰিম দশমিক ইয়াত আমি প্লাস দি দিম কিন্তু ইয়াৰ পিছৰখিনি দশমিক ইয়াৰ পৰা পিছৰখিনি কি হ'ব 1 ইয়াৰ লগত আমি অংককেইটাৰ লগত ভূমি পূৰণ কৰি দিম 1 * 2 + 1 * 2 কিন্তু দশমিকৰ আগত এইখিনি আছিল 1 আৰু 0 1 আৰু 0 লগত 2 গুণ কৰিছো ইয়াৰ লগত আগত প্ৰথমৰ পৰা যেনেকৈ ভূমিৰ ঘাটটো বাওফালৰ পৰা সোঁফালৰ পৰা বাওফাললৈ কি গৈছিল ক্ৰমান্বয়ে বাঢ়ি গৈছিল 0 1 2 এনেকৈ বাঢ়ি গৈছিল কিন্তু দশমিকৰ পিছৰখিনি ইয়াতে আমি -1 ৰ পৰা আৰম্ভ হ'ব ঘাটখিনি -1 -2 -3 -4 এতিয়া এখানে যোগ বিয়োগ কৰিলে আহি যাব 1 * 2 to the power 2 plus 0 * 2 to the power 0 0 আহি যাব ইয়াতে 1 * 2 to the power -1 1/2 0 * 2 to the power -2 0 ইয়াতে 1 * 2 to the power -3 অর্থাৎ 1/2 cube 8 plus 1/16 to the power -4 যেহেতু ইয়াতে সূত্র আছিল আমি x to the power -1 = 1/x লিখিব পাৰি গতিকে 2 to the power -4 = 1/2 to the power 4 অর্থাৎ 1/16 লিখিব পাৰি অখণ্ড সংখ্যাখিনি একফালে ৰাখি তাৰ পিছত ভগ্নাংশখিনি আমি ব্ৰেকেটত ৰাখিছো 1/2 1/8 1/16 এতিয়া 2 প্লাস লসাগু ললে হৈ যাব ইয়াতে 16 8 2 গুণ 16 8 plus 2 plus 1 এইখিনি যোগ বিয়োগ কৰিলে 2 plus 11 divided by 16 2 plus 11 divided by 16 or দশমিক ভ্যালু হ'ব 0.6875 এইখিনি ভাগ কৰি চালে হ'ব আৰু এইখিনি যোগ কৰিলে 2.6875 এইখিনি সো দশমিক ভগ্নাংশ তেনেকৈ প্ৰকাশ কৰিব দিলে দশমিকৰ আগৰখিনি আগৰ নিয়মতে যেটো ভূমি দিয়া থাকিব বিস্তাৰ কৰিলে আৰু দশমিকৰ পিছৰখিনি যেটো ভূমি ঘাতসমূহ আহিব হেতু -1 ৰ পৰা লাহে লাহে বাঢ়িব -1 -2 -3 -4 এনেকৈ গৈ থাকিব সো ইয়াতে আৰু এটা অংক থাকিল হেতু ৰাখি দিলো একেই ইয়াৰ পিছৰ অংকবোৰ কৰতে এইকেইটা উদাহৰণ যেকেইটা দিয়া আছে উদাহৰণ 3 উদাহৰণ 4 এন্ড উদাহৰণ 5 কিতাপৰ টেক্সট বুকৰ তাতে 25 পেজত দিয়া আছে এইকেইটা সো পিছৰ অংককেইটা কৰতে এইকেইটা লাগিব উদাহৰণ 3 দিয়া আছে এটা দ্বৈত সংখ্যাৰ হেকৰ অংকটো যদি শূন্য হয় তেন্তে সংখ্যাটো কি হ'ব যুগ্ম হ'ব অর্থাৎ যে কোনো দ্বৈত সংখ্যাৰ হেকত যদি শূন্য থাকে তেন্তে আমি সংখ্যাটো দ্বৈত সংখ্যাটো আমি যুগ্ম বুলি ভাবিম আমি ইয়াতে প্ৰমাণখিনি কিতাপত কৰি দি আছে গতিকে আৰু ভিডিওটো দীঘল নকৰি মই এখিনি এৰি দিলো কৰি দি আছে তাতে ভালকে উদাহৰণ 4 ত দি আছে এটা দ্বৈত সংখ্যাৰ হেকত পিটা শূন্য থাকিলে তেন্তে সংখ্যাটো 2 to the power p ৰে বিভাজ্য হ'ব অৰ্থাৎ দ্বৈত সংখ্যাৰ হেকত যদি তিনিটা শূন্য থাকে তেনেহলে হেতু সংখ্যা 2 to the power 2 কিউব ৰে বিভাজ্য হ'ব চাৰিটা শূন্য থাকে তেনেহলে হেতু সংখ্যা 2 to the power 4 ৰে বিভাজ্য হ'ব উদাহৰণ 5 ত দিয়া আছে এটা দ্বৈত সংখ্যাৰ হেকৰ অংকটো যদি 1 হয় তেন্তে সংখ্যাটো অযুগ্ম অৰ্থাৎ দ্বৈত সংখ্যা যিকোনো এটা দ্বৈত সংখ্যা 1 1 1 1 এটো অযুগ্ম হ'ব
আৰু দ্বৈত সংখ্যাৰ শেষত যদি শূন্য থাকে তেন্তে সেইটো আমি যুগ্ম বুলি ভাবিম আৰু কোনো এটা দ্বৈত সংখ্যাৰ শেষত যদি তিনিটা শূন্য থাকে তেনেহলে সেইটো দ্বৈত সংখ্যা 2 to the power 3 ৰে বিভাজ্য হ'ব অৰ্থাৎ 8 ৰে বিভাজ্য হ'ব চাৰিটা শূন্য থাকে তেনেহলে এইটো 2 to the power 4 ৰে বিভাজ্য হ'ব উদাহৰণ 4 অনুযায়ী সো আমি ইয়াৰ পিছৰ অংককেইটা কৰিম আমি এটা ব্যৱহাৰ কৰি ইয়াৰ পিছৰ অংকটো আছে কোৱেশ্চন নম্বৰ 8 এটা দ্বৈত সংখ্যাৰ শেষত দুইটা শূন্য থাকিলে দেখুৱা যে ইয়াৰ দশমিক সংখ্যাটো 2 স্কয়াৰেৰে বিভাজ্য হ'ব যেহেতু ইয়াতে দ্বৈত সংখ্যাটো দিয়া নাই গতিকে আমি যিকোনো এটা দ্বৈত সংখ্যা ধৰি লৈছো যাৰ শেষত দুটা শূন্য আছে সো ধৰা হল এটা দ্বৈত সংখ্যা 11002 যাৰ শেষত দুটা শূন্য আছে আমি বেলেগ দ্বৈত সংখ্যা ধৰিলেও হ'ব যাৰ শেষত দুটা শূন্য থাকে যেনেকুৱা 1 বেলেগ ধৰিলেও হ'ব ধৰা হল 100 এইটো দ্বৈত সংখ্যা ধৰিলেও হ'ব ধৰা হল এটা দ্বৈত সংখ্যা 1100 যাৰ শেষত দুটা শূন্য আছে গতিকে এটা আমাক প্ৰমাণ কৰিব লাগে যে এইটো দ্বৈত সংখ্যা আমাৰ 2a স্কয়াৰ অৰ্থাৎ 4 ৰে বিভাজ্য হ'ব সো এইখিনি কৰিবলৈ হলে যেটো দ্বৈত সংখ্যা দিয়া আছে যেটো ভূমিত দিয়া আছে সেইটো ভূমিত বিস্তাৰ কৰি আমি ইয়াৰ দশমিক মানটো বাহিৰ কৰিব লাগিব যেটো ইয়াৰ দশমিক মানৰ কথা কৈছে দশমিক সংখ্যাটো অৰ্থাৎ 1 ইনটু দ্বৈত সংখ্যাটো অংকৰ লগত আমি ভূমিটো পূৰণ কৰি যাম 1 into 2 plus 0 into 2 plus 0 into 2 আৰু ঘাত কেইটা সোঁফালৰ পৰা বাওঁফাললৈ লাহে লাহে বাঢ়ি আহিব 3 ইয়াৰ দশমিক মানটো হ'ব 2 cube plus 8 2a square 4 0 plus 0 অৰ্থাৎ 12 ক আমি লিখিব পাৰো 4 into 3 লিখিব পাৰো 3 4 গুণ 12 লিখিব পাৰো যেহেতু ইয়াৰ উৎপাদক এটা কি আছে 4 আছে গতিকে ই 2a স্কয়াৰ অৰ্থাৎ 4 ৰে বিভাজ্য হ'ব তেকে 12 সংখ্যাটো 2a স্কয়াৰ ইকুয়াল 4 ৰে বিভাজ্য হ'ব ইয়াৰ পিছতো আমি 9 নম্বৰটো আমি এৰি দিলো 9 নম্বৰটো এতে আছিল এটা দ্বৈত সংখ্যাৰ শেষত যদি তিনিটা শূন্য থাকে তেন্তে দ্বৈত সংখ্যা দশমিক সংখ্যাটো 2 কিউব ৰে বিভাজ্য হ'ব এটো একে এটা দ্বৈত সংখ্যা যিকোনো এটা দ্বৈত সংখ্যা ধৰি ললে হল যাৰ শেষত তিনিটা শূন্য থাকিব যেনেকুৱা 11000 দ্বৈত সংখ্যাটো ধৰিলে হ'ব নাইবা 1000 দ্বৈত সংখ্যাটো ধৰিলেও হ'ব যেহেতু ইয়াৰ শেষত তিনিটা শূন্য আছে এটো দুইৰ ভূমিত বিস্তাৰ কৰি যেটো দশমিক মান আহিব হেতু 2 কিউব অৰ্থাৎ 8 ৰে বিভাজ্য হ'ব এটো আমাক দেখাব লাগে আগতৰ নিচিনা আমি তাৰ পিছৰ অংকটোত আহিছো 10 নম্বৰ যুগ্ম আৰু অযুগ্ম চিনাক্ত কৰা আমি ইয়াৰ আগতে উদাহৰণ 4ত আমি পাই আহিছো উদাহৰণ 4 আৰু 5ত পাই আহিছো যে কোনো এটা দ্বৈত সংখ্যাৰ শেষত যদি 1 থাকে তেনেহলে সংখ্যাটো কি হ'ব অযুগ্ম আৰু দ্বৈত সংখ্যাৰ শেষত যদি শূন্য থাকে তেনেহলে সংখ্যাটো কি হ'ব যুগ্ম হ'ব গতিকে এটো ইয়াতে 101 আছে শেষত অযুগ্ম হ'ব এটো যুগ্ম হ'ব বাকি কেইটা সব কেইটা 1 আছে গতিকে এইকেইটা কি হ'ব অযুগ্ম ইয়াৰ পিছৰ অংকটো আছে তলৰ ভগ্নাংশ কেইটাক 6 ভূমিৰ বিন্দু ভগ্নাংশত প্ৰকাশ কৰে ইয়াতে 5 ভূমিও দি দিব পাৰে 4 ভূমিও দি দিব পাৰে যিকোনো ভূমিত ভগ্নাংশ এটাক তাৰ বিন্দুত প্ৰকাশ কৰিব লাগে এটো কেনেকে তো প্ৰথম অংকটো ইয়াতে দিয়া আছে 3/4 কিমান ভূমিত প্ৰকাশ কৰিব লাগে ইয়াতে 6 ভূমি প্ৰকাশ কৰিব বিন্দু ভগ্নাংশক ইংৰাজীত ৰেডক্স ফ্ৰেকশন বুলি কোৱা হয় ৰেডক্স ফ্ৰেকশন ইয়াক আমি r ৰে বুজাম অৰ্থাৎ কোন যেটো ভূমিত দিছে হেতু r মান হ'ব ইয়াতে ৰেডক্স ফ্ৰেকশনৰ মান কিমান আছে 6 অৰ্থাৎ 6 ভূমিত আমাৰ প্ৰকাশ কৰিব লাগে যেটো ভগ্নাংশ দিয়া আছে এটোৰ লগত আমি যেটো ভূমি দিয়া আছে এটো আমি পূৰণ কৰি যাম 3/4 * 6 এখিনি কৰিলে কিমান হ'ব 2 * 2 = 4 3 * 2 = 6 9 / 2 9 অৰ্থাৎ 9 ক 2 ৰে ভাগ কৰিলে কিমান আহিব ইয়াতে 2 4 * 2 = 8 ভাগফলটো আগত লিখিম তাৰ লগত যোগ কৰি 1 / 2 বাকিটো ওপৰত আৰু
ভাজ্য এটা তলত আহিব 9/2 আমি 4 + 1/2 হিচাপে লিখিব পাৰো আকৌ ইয়াতে যেটো অখণ্ড সংখ্যা আছে হেতু বাদ দি যেটো ভগ্নাংশ আহিছে সেইখিনি আকৌ ইয়াতে 1/2 যেটো আহিছে 1/2 আমি ইয়াতে লৈ আনি 1/2 লগত আকৌ যেটো বিন্দু ভগ্নাংশত প্ৰকাশ কৰি দিছে যেটো ভূমিত হেতু ভূমিৰে পূৰণ কৰি দিম 6 অৰ্থাৎ কিমান হ'ব 3 ইয়াৰ লগত আৰু অখণ্ড সংখ্যাৰ লগত আৰু ভগ্নাংশ নাহি তো এইখিনি লৈকে কৰিলে হ'ব আৰু ভগ্নাংশ আহি থাকিলে কৰি থাকিব লাগিব আৰু যেতিয়া লৈকে আগৰটো ৰিপিট নহয় ইয়াতে আৰু ভগ্নাংশ নাই গতিকে এইটো বিন্দু ভগ্নাংশত লিখিলে আমি কেনেকৈ লিখিম উলিয়াব লগিয়া বিন্দু ভগ্নাংশ উলিয়াব লগিয়া বিন্দু ভগ্নাংশটো ইয়াতে যেটো অখণ্ড সংখ্যা আছে ইয়াতে 4 আছে আৰু ইয়াতে 3 আছে এইকেইটা 4 আৰু 3 প্ৰথমটোৰ লগত 6 এৰে ভাগ কৰিম আমি 6 দ্বিতীয় যেটো আহিছে 3 লগত লাহে লাহে 6ৰ ঘাতটো লাহে লাহে কি হ'ব বাঢ়ি যাব 6 টু দি পাৱাৰ 1 ইয়াতে 6 টু দি পাৱাৰ 2 আহিব আৰু ইয়াৰ পিছত যেটো আৰু নাই গতিকে আৰু না যায় আৰু ইয়াৰ যেটো ভগ্নাংশত বিন্দু ভগ্নাংশত মান আহিব হেতু আমি ডাইৰেক্ট লিখিব পাৰো ইয়াতে ভাগ নকৰিয়ে ইয়াতে প্ৰথমে অখণ্ড সংখ্যা যেটো আছে 4 আৰু 3 এটো 0.43 দিলে মানটো আহি যাব নম্বৰটো দি আছে 214.35 5 ৰ ভূমিত বিন্দু ভগ্নাংশত প্ৰকাশ কৰা এইটো অলপ আগতকৈ বেলেগ দি আছে সো যিখিনি দি আছে আমি কিনি লিখো 214.35 ইয়াক আমি লিখিব পাৰো 214 প্লাস 0.35 214 35 ক আমি 35 ডিভাইডেড বাই 100 লিখিব পাৰো 214 প্লাস এইখিনি ভাগ কৰিলে 5 7 গুণ 35 অৰ্থাৎ 5 100 এনেকৈ লিখিব পাৰো এতিয়া এই যে ভগ্নাংশ যিখিনি আহিছে 7/20 এইখিনি আমি বেলেগকে কৰিম আৰু 214 যেটো 5ৰ ভূমিত প্ৰকাশ কৰিব লাগে এইখিনি আমি বেলেগকে কৰিম এইখিনি আমি বিন্দু ভগ্নাংশত প্ৰকাশ কৰিম 7/20 কোনটো ভূমিত 5ৰ ভূমিত ইয়াতে আৰু মান কিমান হ'ব 5 সো 7/20 ৰ লগত আমি কি পূৰণ কৰিম 5 অৰ্থাৎ ইয়াতে আহিব 7 ডিভাইডেড বাই 4 ভাগ কৰিলে আৰু ইয়াতে ভাগ কৰিলে আহিব 1 + 3/4 লিখিব পাৰি আমি অৰ্থাৎ 4 ৰে ভাগ কৰিলে ভাগফল 1 থাকিব আৰু বাকি 3 থাকিব আৰু ভাজ্য ইয়াতে 4 আছিল 1 + 3/4 লিখিব পাৰো ইয়াতে আকৌ ভগ্নাংশ আহিল কিমান 3/4 আহিছে 3/4 লগত আকৌ কি কৰিম আমি আকৌ যেটো ভূমি দি আছে হেতু পূৰণ কৰিম আমি 3 5 গুণ 15 ডিভাইডেড বাই 4 এটো আমি লিখি প্লাস 3 ডিভাইডেড বাই 4 লিখিব পাৰি যেহেতু 3/4 আকৌ আহি গৈছে ইয়াতে তো ইয়াৰ পিছত আৰু কৰিব নালাগে আমাক এতিয়া আমি 214 যিখিনি দি আছে 214 ক আমি 5ৰ ভূমিত আগত যেনেকে কি বাহিৰ কৰি লৈছিল দুটো সংখ্যা বাহিৰ কৰি লৈছিল সেইখিনি আমাক বাহিৰ কৰিব লাগিব 5 4 5 গুণ কৰি 14 অৰ্থাৎ 5 2 গুণ 10 বাকি কিমান থাকিব 4 5 40 বাকি 2 5 1 বাকি 3 এখিনি আমাক বাহিৰ কৰিব লাগিব এতিয়া বিন্দু ভগ্নাংশটো হ'ব উলিয়াব লগিয়া বিন্দু ভগ্নাংশটো কি হ'ব ইয়াতে বিশেষত্ব 5ৰ ভূমিত প্ৰকাশ কৰাৰ পিছত মান আহিছে 1324 যেটো যোগ হৈ আছে এটো দশমিকত আহি যাব ভ্যালুটো অৰ্থাৎ ইয়াতে প্ৰথমতে কি আহিছে 7/20 ৰ কাৰণে ইয়াতে অখণ্ড সংখ্যা 1 আছে আৰু ইয়াতে কিমান আছে 3 অৰ্থাৎ 0.13